100 টকাত আপোনালোকে বিলাহী বাহন মালিক হৈ যাব পাৰে তো গাইস মোৰ ভিডিওটো আজি আপোনালোকক এনেকুৱা মই ইম্পৰ্টেন্ট ভিডিও আনি দিব গৈ আছো আজি আমাৰ গোলাঘাটত আমাৰ শহীদ কমলামিৰীৰ নামত এখন আমাৰ লটাৰী কুপন খেলৰ আজি আপোনালোকৰ ওচৰলৈ তৈয়াৰী কৰি মই প্ৰস্তুত কৰি আনি দিছো গাইস আপোনালোকে মোৰ ভিডিওটো আপোনালোকে যদি ভাল পায় যদি বেয়া পালে আপোনালোকে বেয়া বুলি কমেন্ট কৰিব যদি ভাল পালো ভাল বুলি কমেন্ট কৰিব আৰু লগতে মোৰ ভিডিওলৈ কোনে নতুনকৈ আহিছে প্ৰত্যেকজনে আপোনালোকে শেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱী কিটাৰ ওচৰলৈ ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো গাইস আজি আপোনালোকৰ মই ভিডিও বনাৰ আজি বহুত দিন ধৰি আপোনালোকৰ ভিডিও মই আপলোড দিব পৰা নাই আপোনালোকক আৰু মই ভিডিও আনি দিব পৰা নাই তো গাইস আজি আপোনালোকক মই এইটো আজি আপোনালোকক মই 100 টকা আপোনালোকে চাৰিচকীয়া বিলাহী বাহনৰ মালিক হ'বলৈ বিচাৰে যদি আপোনালোকে মোৰ ভিডিওটো শেষলৈকে আপোনালোকে চাই থাকিব বুলি মোৰ সম্পূৰ্ণভাৱে আপোনালোকলৈ ৰিকুৱেষ্ট আৰু লগতে গাইস আজি মোৰ টেঙানী ব্লগ চেনেলৰ পৰা আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা ভিডিও লৈ আনি দিছো আপোনালোকে 100 টকাত আপোনালোকে চাৰিচকীয়া বিলাহী বাহন আৰু বহুত এনেকৈ ইত্যাদি গাড়ীৰ মালিক হ'ব পাৰিব আপোনালোকে ধনী দুখীয়া বুলিবলৈ তাত কোনো হেৰি নাই মুততে লাগে এইখন নসিবটো লাগে এই নসিবটো যদি আপোনালোকৰ যদি এই গৰি কাটাডাল যদি আপোনালোকৰ ঠিকে থাকে আপোনালোকে 100 টকাত আপোনালোকে বিলাহী বাহন মালিক হৈ যাব পাৰে তো গাইস মোৰ ভিডিওটো আজি আপোনালোকক এনেকুৱা মই ইম্পৰ্টেন্ট ভিডিও আনি দিব গৈ আছো আজি আমাৰ গোলাঘাটত আমাৰ শহীদ কমলামিৰীৰ নামত এখন আমাৰ লটাৰী কুপন খেলৰ আজি আপোনালোকৰ ওচৰলৈ তৈয়াৰী কৰি মই প্ৰস্তুত কৰি আনি দিছো গাইস আপোনালোকে মোৰ ভিডিওটো আপোনালোকে যদি ভাল পায় যদি বেয়া পালে আপোনালোকে বেয়া বুলি কমেন্ট কৰিব যদি ভাল পালো ভাল বুলি কমেন্ট কৰিব আৰু লগতে মোৰ ভিডিওলৈ কোনে নতুনকৈ আহিছে প্ৰত্যেকজনে আপোনালোকে শেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱী কিটাৰ ওচৰলৈ আৰু লগতে গাইস লাষ্টত মোৰ ভিডিওটো আপোনালোকে যদি ভাল পাইছে আপোনালোকে এবাৰ সাবস্ক্রাইব ইয়াত আপোনাৰ ৰঙাকে জ্বলি আছে এটো আপোনালোকে সাবস্ক্রাইব কৰি দিব গাইস তো ভিডিওটো মই দেৰি নকৰাকে আপোনালোকক আগবঢ়াবলৈ মই আগুৱাই আহিছো গাইস আজি আমাৰ অসমত আজি অৰ্বহাজাৰ উপহাৰ কুপন খেলে আজি বহুত মানুহক আজি চাৰিচকীয়া এখন মালিক বনাবলৈ হৈ গৈ আছে আৰু চাৰিচকীয়া মালিক হৈ গৈছে বহু কিজন হাজাৰ মানুহজনে তো গাইস মোৰ ভিডিওটোত স্ক্ৰিনত দিয়া নাম্বাৰটোত আপোনালোকে ফোন কৰক এইটো নাম্বাৰত আপোনালোকে যদি টিকেট আপোনালোকে লম বুলি ভাবিছে আপোনালোকে এইখন উপহাৰ কুপন খেলৰ আপোনালোকে এইটো নাম্বাৰত ফোন কৰিলে আপোনালোকে উপহাৰ কুপন খেলৰ আপোনালোকে টিকেট পোৱা যাব আৰু গাইস আপোনালোকে এনেকুৱা আমাৰ গোলাঘাট উপহাৰ কুপন খেলে আপোনালোকক ইমান সুন্দৰভাৱে আপোনালোকক আগবঢ়াই গৈ আছে আৰু মানুহবোৰ যিমান আমাৰ টিকেট কৰিতাৰ মানুহ টিকেট লোৱা মানুহকেইটাও ইতিমধ্যে এনেকৈ গাড়ী পাইছে আপোনালোকে শুনিছে চাগে আমাৰ গোলাঘাটত এটা ৰং মিস্ত্ৰী এজনে কেনেকৈ এখন গাড়ী পালে আৰু এনেকৈ ইত্যাদি এনেকৈ বহুত ধৰণৰ আমাৰ লামডিঙৰ জিচিপিৰ মালিক সৰু ছোৱালী এজনী হৈছিল যে এইটো মতে আপোনালোকে যদি হ'বলৈ চাৰিচকীয়া এটা মালিক হ'বলৈ যদি মন আছে আপোনালোকে এইটো নাম্বাৰত স্ক্ৰিনত দিয়া নাম্বাৰত আপোনালোকে এতে যোগাযোগ কৰক আপোনালোকৰ টিকেট কেনেকৈ পোৱা যাব কেনেকৈ টিকেট আপোনালোকে ল'ব পাৰিব তো গাইস মোৰ ভিডিওটো আজি মই বহুত দেৰিকৈ আপোনালোকক দিবলৈ বিচৰা নাছিলো হলেও যদি অলপ দেৰি হৈছে আপোনালোকে স্কিপ নকৰাকে আপোনালোকে চাই ল'ব তো গাইস মোৰ ভিডিওটোত আজি এনেকুৱা ইম্পৰ্টেন্ট ভিডিও লৈ আনিছো আপোনালোকৰ ওচৰলৈ বহুত ধন্যবাদ বহুত আপোনালোকৰ এনেকুৱা আমাৰ অসমত লটাৰী খেল চলি আছে তো গাইস আপোনালোকে যদি এইটো নাম্বাৰত ফোন কৰি আপোনালোকে যদি টিকেট ল'ব বিচাৰে আপোনালোকে লটাৰী টিকেট উপহাৰ টিকেট খেলৰ আপোনালোকে ল'ব পাৰিব আপোনালোকে মোৰ ভিডিওটো এতে সাবস্ক্ৰাইব কৰি দিয়ক আৰু বন্ধু বান্ধৱী যিমান আছে আপোনালোকে শেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকৰ কাৰোবাৰ এনেকা বন্ধু বান্ধৱী সকলৰ যদিও নাম্বাৰ আছে আপোনালোকে গ্ৰুপত শেয়াৰ কৰি দিয়ক তেতিয়া এই উপহাৰ কুপন খেলৰ টিকেট হতেও ল'ব পৰা যাব তো গাইস এইটো নাম্বাৰত আপোনালোকে এতিয়াই ফোন কৰক আপোনালোকৰ উপহাৰ কুপন খেলৰ আমাৰ গোলাঘাট শহীদ কমলামিৰীৰ নামত আপোনালোকে এইখন টিকেট উপহাৰ কুপন যদি লয় আপোনালোকে নিশ্চয় এটা চাৰিচকীয়াৰ মালিক হ'ব পাৰিব বুলি মই আশা ৰাখিছো গাইস
মোৰ ভিডিঅ'টো আজি দেৰি নকৰাকৈ আপোনালোকক সিমানতে গৈ মই কৈ মেলি মোৰ টেঙানী ব্লগছ চেনেলৰ পৰা আপোনালোকক বাই বাই দিছোঁ।